Hello friends, welcome to my channel. আজি মই আপোনালোকৰ ওচৰলৈ পুনৰ আনটি টেষ্টি আৰু স্পাইসি ৰেচিপি লৈ আহিছো। হেয়া হৈছে আলু মাঞ্চুৰিয়ান। এই আলু মাঞ্চুৰিয়ানটো খাবলৈ খুবেই ভাল লাগে আৰু অতি সহজে বনাব পাৰি। আপোনালোকেও এবাৰ নিশ্চয় ট্ৰাই কৰি চাব আৰু কেনেকুৱা পালে মোক কমেন্ট কৰি জনাবলৈ নাপাহৰিব। গতিকে আহকচোন পলম নকৰি ভিডিওটো আৰম্ভ কৰো। মাঞ্চুৰিয়ান বনাবলৈ মই দুটা ডাঙৰ সাইজৰ আলু লৈছো। আলুখিনি ভালকৈ ধুই বাকলি গুচাই লৈছো। এতিয়া আলুখিনি কিউবছ আকাৰত কাটি লম। এয়া আলুখিনি ডাঙৰ ডাঙৰ কিউবছ আকাৰত কাটি ললো। এতিয়া আলুখিনি আধা সিজাকৈ বইল কৰি ল'ব লাগিব। আলুখিনি প্ৰেসাৰ কুকাৰ এটাত দি দিম। আৰু ইয়াতে আলুখিনি ভিজি যোৱাকৈ পানী দিম। এতিয়া ঢাকনিখন মাৰি আলুখিনি এটা চিটি আহিব দিম। পানী বেছিকৈ ব্যৱহাৰ নকৰিব, নহলে আলুখিনি বেছিকৈ সিজি যাব। কুকাৰৰ এটা চিটি আহি গল। এতিয়া গেছটো অফ কৰি কুকাৰৰ ভাপটো যাবলৈ দিম। কুকাৰৰ ভাপটো যোৱালৈকে মই মাঞ্চুৰিয়ানৰ বেটাৰখিনি বনাই লম। মাঞ্চুৰিয়ানৰ বেটাৰটো বনাবলৈ ডাঙৰ চামুচেৰে 5 চামুচ ময়দা লৈছো। ইয়াত সোৱাদ অনুসৰি নিমখ দিম, জলকীয়াৰ গুড়ি দিম আধা চামুচ, জিৰাৰ গুড়ি দিম আধা চামুচ, গৰম মছলাৰ গুড়ি দিম আধা চামুচ আৰু আদা নহৰুৰ পেষ্ট আধা চামুচ দি এইখিনি ভালদৰে মিক্স কৰি দিম। এতিয়া ইয়াত প্ৰয়োজন অনুসৰি অলপ অলপকৈ পানী মিহলাই এটা ডাঠ বেটাৰ তৈয়াৰ কৰি লম। ভালদৰে মিক্স কৰিব যাতে কোনো ধৰণৰ লাম্পছ ৰৈ নাযায়। এয়া মোৰ বেটাৰটো তৈয়াৰ হৈ গল। কিমান ধুনীয়া স্মুথ হৈছে। বেটাৰটো ইয়াতকৈ বেছি পাতল বা ডাঠ নকৰিব। আৰু আনফালে প্ৰেসাৰ কুকাৰৰ ভাপটো গল। এতিয়া আলুখিনি উলিয়াই লম। এতিয়া আলুখিনি মাঞ্চুৰিয়ানৰ বেটাৰত দি নভঙাকৈ ভালকৈ মিক্স কৰি দিম। এয়া গোটেইখিনি আলু মাঞ্চুৰিয়ানৰ বেটাৰৰ লগত ভালকৈ মিক্স কৰি ললো। এতিয়া এডোখৰ এডোখৰকৈ আলু উলিয়াই তেলত ফ্ৰাই কৰি লম। আলুখিনি ফ্ৰাই কৰিবৰ বাবে কেৰাহীত একাপ তেল দিছো। তেলখিনি মিডিয়াম ফ্লেমত ভালকৈ গৰম হ'বলৈ দিছো। তেলখিনি ভালকৈ গৰম হৈ গল। এতিয়া ইয়াত এডোখৰ এডোখৰকৈ আলুখিনি দি দিম। আৰু এনেকৈ লৰাই লৰাই মিডিয়াম ফ্লেমত ৰঙচুৱা হোৱালৈকে ভাজি লম। আলুখিনি গোল্ডেন ব্ৰাউন হৈ গল। এতিয়া আলুখিনি প্লেট এখনত উলিয়াই লম। এনেকৈ মই গোটেইখিনি বনাই লম। আলুখিনি ফ্ৰাই কৰা হৈ গল।
এতিয়া আনফালে কেৰাহী এটাত ডাঙৰ চামুচেৰে 2 চামুচ তেল দিম। তেলখিনি মিডিয়াম ফ্লেমত ভালকৈ গৰম হ'বলৈ দিম। তেলখিনি গৰম হৈ গ'ল। এতিয়া ইয়াত কুটি থোৱা নহৰু আৰু জলকীয়া দুটা ইয়াত দি দিম। আৰু ডাঙৰ ডাঙৰকৈ কুটি থোৱা পিঁয়াজ দি 1 মিনিটমান ভাজি ল'ম। মাঞ্চুৰিয়ানত ডাঙৰ ডাঙৰকৈ পিঁয়াজ কুটি দিলে খাবলৈ ভাল লাগে। এতিয়া ইয়াত ডাঙৰ চামুচেৰে 2 চামুচ ৰেড চিলি চচ দিম। 2 চামুচ টমেটো চচ দিম। আৰু চিং চেজৱান চাটনি 1 চামুচ দি এইখিনি ভালদৰে মিক্স কৰি দিম। এতিয়া ইয়াত 1 চামুচ ময়দা আৰু অলপমান পানী দি এইখিনিৰ এটা পাতল ঘোল বনাই ল'ম। আৰু ইয়াক দি ভালকৈ মিক্স কৰি দিম। আৰু এইখিনি এবাৰ উতলিবলৈ দিম। লগতে ইয়াত মই আকৌ অলপ ডাঙৰ ডাঙৰকৈ কুটি থোৱা পিঁয়াজ দি দিম। এনেকৈ একেৰাহে লৰাই থাকিব যাতে কেৰাহী তলিত লাগি নধৰে আৰু জুইটো একেবাৰে ল' ফ্লেমত থ'ব। এয়া এবাৰ উতল আহি গ'ল। এতিয়া ইয়াত ফ্ৰাই কৰি থোৱা আলুখিনি দি ভালকৈ মিক্স কৰি দিম। সাৱধানেৰে মিক্স কৰি দিব যাতে আলুখিনি ভাঙি নাযায়। এয়া আলু মঞ্চুৰিয়ানখিনি হৈ গ'ল। এতিয়া এইখিনি বেলেগ এখন পাত্ৰত উলিয়াই ল'ম। এতিয়া মাঞ্চুৰিয়ানখিনিত কুটি থোৱা পিঁয়াজ আৰু ধনিয়া দি গাৰ্নিছ কৰি দিম। এয়া গৰম গৰম স্পাইচি আলু মাঞ্চুৰিয়ান খাবৰ বাবে ৰেডি হৈ গ'ল। দেখিবলৈ খুবেই ধুনীয়া হৈছে। এই মাঞ্চুৰিয়ানটো খাবলৈ খুবেই ভাল লাগে। আমাৰ সকলোৰে গধূলি সময়ত এনেকুৱা স্পাইচি বস্তু খাবলৈ খুবেই ভাল লাগে, নহয়নে ফ্ৰেণ্ডছ? গতিকে আপোনালোকেও এনেকৈ ট্ৰাই কৰি চাব। আৰু যদি মোৰ ৰেচিপিটো ভাল লাগিছে তেন্তে লাইক আৰু শ্বেয়াৰ কৰি দিব। আৰু এতিয়ালৈ যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব। আজিলৈ ইমানেই। বাই বাই ফ্ৰেণ্ডছ।